আজিকালি স্মাৰ্টফোনবোৰৰ চাউণ্ড কম থকাৰ বাবে আমি বহু সময়ত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। চ' বন্ধুসকল, আজি এই ভিডিঅ'ত মই আপোনালোকক এটা ট্ৰিক শিকাম, যিটো ট্ৰিক ইউজ কৰি আপোনাৰ স্মাৰ্টফোনৰ ভলিউম ইনক্ৰিজ কৰিব পাৰে। মই জনোৱা ট্ৰিকটো যদি আপোনালোকে ইউজ কৰে তেনে 100% আপোনালোকৰ স্মাৰ্টফোনৰ ভলিউম ইনক্ৰিজ হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে তেনে অনুগ্ৰহ কৰি সম্পূৰ্ণ চাব। যদি স্কিপ কৰি চায় তেনে আপোনালোকৰ বুজাত অসুবিধা হ'ব। সেয়ে আপোনালোকৰ ব'ৰ নহ'বলৈ মই ভিডিঅ'টো যিমান পাৰোঁ শ্বৰ্টকৈ বনাইছোঁ। তেনে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৰাইজক সঠিক ইনফৰমেশ্যন প্ৰদান কৰা। সেয়ে আমাৰ প্ৰতিটো ভিডিঅ' নিঃসন্দেহে চাব পাৰে আৰু তাক ট্ৰাই কৰিব পাৰে। প্লে ষ্ট'ৰত চাৰ্চ কৰিব ভলিউম বুষ্টাৰ EV। ভলিউম বুষ্টাৰ EV বুলি চাৰ্চ কৰাৰ লগে লগে 3 নম্বৰতে আপোনাৰ স্ক্ৰীনত যিটো এপ দেখাব, যাৰ নাম হৈছে ভলিউম বুষ্টাৰ গুড EV, সেই এপটো আপোনালোকে ডাউনলোড দি ল'ব। এই এপটো অলৰেডি 10 মিলিয়ন ইউজাৰে ডাউনলোড কৰিছে আৰু তাক ইউজ কৰিছে, আৰু ইয়াৰ ৰেটিং হৈছে 4.3, আৰু ইয়াৰ যিখিনি কমেণ্ট বক্সত কমেণ্ট আছে সেইখিনি আপোনালোকে পঢ়ি চাব পাৰে। ইউজাৰ ৰিভিউ সুন্দৰ। চ' মই সকলোখিনি চাই আপোনালোকক এই এপটো ৰিকমেণ্ড কৰিছোঁ। ইনষ্টল হোৱাৰ পিছত এপটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণৰ ইণ্টাৰফেচ দেখিব। আপুনি ছেটিঙত যাব, ছেটিঙত গৈ পিনি মেক্সিমাম আলাউ বুষ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত পাৰ্চেণ্টেজ হিচাপে আহিছে, আপুনি 100% নিদিব, আপুনি 80% কৰিব, কাৰণ 100% দিলে আপোনাৰ স্পীকাৰ ডেমেজ হোৱা চান্স থাকে। চ' ইয়াত আপুনি 80% দিব, ইয়াতো 80% কৰি ল'ব। কৰি লোৱাৰ পাছত আপুনি সম্পূৰ্ণ বেক আহিব এণ্ড ইউটিউব বা আপোনাৰ মোবাইলত থকা যিকোনো এটা ভিডিঅ' প্লে কৰি চেক কৰি চাব। ইয়াত মোৰ চেনেলৰ ভিডিঅ' এটা লগাই চেক কৰি চাইছোঁ, কাৰণ বেলেগ ভিডিঅ' লগালে কপিৰাইট আহি যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিংকু। আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত চ' বন্ধুসকল, আপোনালোকে দেখিলে আমাৰ মোবাইলৰ ভলিউম আগৰ তুলনাত বহু গুণে বৃদ্ধি পাইছে। চ' এইদৰে আপোনালোকেও আপোনালোকৰ মোবাইলৰ ভলিউম আগতকৈ বঢ়াব পাৰে এই ট্ৰিকটো ইউজ কৰি। বন্ধুসকল, যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেনে কমেণ্ট বক্সত কমেণ্ট কৰিব। আশা কৰোঁ ভিডিঅ' চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আমাৰ চেনেলত নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।